নমস্কাৰ। কবিতাৰ শিৰোনাম ভাল ছোৱালীবোৰ। কবি নৱযুগল কাশ্যপ। ভাল ছোৱালীবোৰ ভয়াতুৰ হ'ব লাগিব। হেজাৰটা জ্বলন্ত চিগাৰেটৰ দাগ কৰঙনত থাকিলেও সিহঁত প্ৰতিবাদী হ'ব নোৱাৰিব। চকুৰ সন্মুখত মৃত্যু থাকিলেও সিহঁত জীয়াই থাকিব লাগিব। ভাল ছোৱালীবোৰ বেছি ধুনীয়া হ'ব নোৱাৰিব বা আবেদনময়ী, কিয়নো মানুহে কয় ধুনীয়া ছোৱালীৰ চৰিত্ৰ বেয়া। ভাল ছোৱালীবোৰে সমাজৰ মতে পিন্ধিব লাগিব কাপোৰ। জিন্স, টি চাৰ্ট অথবা শ্বৰ্টছ ভাল ছোৱালীৰ আভূষণ নহয়। ভাল ছোৱালীবোৰে ৰাতি ফুৰিব নোৱাৰিব, কাৰণ ৰাতিৰ সমাজ মজি থাকে বেশ্যাৰ পদূলিত। ভাল ছোৱালীবোৰৰ থাকিব লাগিব কুমাৰিত্ব। ফুলশয্যাৰ নিশা দিব লাগিব তাৰ প্ৰমাণ, যদিও বা বিয়াৰ পিছৰ প্ৰতিটো নিশাই ধৰ্ষিত হয় তাই। ভাল ছোৱালীবোৰৰ সপোন থাকিব নোৱাৰিব, মানুহ হোৱাৰ সপোন, কাৰণ সপোনবোৰ স্বাধীন হয় আৰু ভাল ছোৱালীৰ স্বাধীনতা নাথাকে। ভাল ছোৱালীবোৰে ডাঙৰকৈ হাঁহিব নোৱাৰিব, ল'ৰাৰ লগত ফুৰিব নোৱাৰিব। ভাল ছোৱালীবোৰে ছোৱালীৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ সমাজত কিছু মানুহ থাকে। তেওঁলোকৰ মতে ভাল ছোৱালীবোৰ জন্ম হয় বন্দী হ'বলৈ, আৰু বেয়া ছোৱালীক বলাৎকাৰৰ অনুমতি দিয়ে সমাজে। ভাল ছোৱালীৰ থাকিব নোৱাৰিব অধীৰ চাৱনি, বিশৃংখল চুলি অথবা উঠন বুকু। এই সকলোবোৰ হ'ব পাৰে পুৰুষৰ আকৰ্ষণ। ভাল ছোৱালীবোৰ কেতিয়াও মানুহ হ'ব নোৱাৰিব। সমাজৰ গাণ্ডীবৰ মাজত পচি পচি নিঃশেষ হ'লেও স্বীকৃতি নাপাব সিহঁতে। ভাল ছোৱালীবোৰ কেতিয়াও মানুহ হ'ব নোৱাৰিব, কাৰণ মানুহ হ'লেই সিহঁতে হেৰুৱাব লাগিব জীয়াই থকাৰ অধিকাৰ। ধন্যবাদ।